মই তহঁতৰ ঘৰত বিনা পইচাত খাই আছো যে গতিকে আজিৰ পৰা তহঁতে মোৰ কাৰণে চিন্তা কৰিব নালাগে নিজৰ খৰচৰ পইচা নিজে উপাৰ্জন কৰিম হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি বুকুত আছে অলেখ সপোন দেখো মই নিজান কিদৰে পুৰাও মোৰ এধানি সপোন আৰু কোনেও মোক বুজিবলৈ এতিয়ালৈ চেষ্টাই কৰা নাই জীৱন নৌকা জীৱন নৌকা জীৱন নৌকা জীৱন নৌকা সমগ্ৰ ভাৰতৰ লগতে সংগতি ৰাখি কাৰ্বি আংলং দ্বীপত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন লুম্বাজং পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি ৰতন টেৰণে নিজাববীয়া উদ্যোগৰ পৰা বিলালে একাংশ দুখীয়া জনগণক ঠাণ্ডা প্ৰতিহতৰ বাবে কম্বল কাৰ্বি আংলঙত ভুৱা ফাৰ্মাচিষ্টৰ বৈভৰ ডিফুত 15 বুকাজনত 18 আৰু হামৰেনত 1 ৰোগীৰ জীৱনৰে হেতাৰি খেলিছে অবৈধ ফাৰ্মাচিষ্টসকল নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চিতা তেৰণপিয়ে এতিয়া আহিছো প্ৰথমটো খবৰলৈ সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে 16 নৱেম্বৰৰ দিনটো অতি গুৰুত্বপূৰ্ণ দিন এই দিনটোতে সমগ্ৰ দেশে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে উদযাপন কৰা হয় 1964 চনত এই দিনটোৰ পৰাই প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই দেশত সংবাদ মাধ্যমৰ স্বাধীনতা আৰু সমাজতন্ত্ৰত দেশৰ দায়বদ্ধতাৰ পালনৰ গুৰু দায়িত্ব তথা আলোচনাৰ বাবে এই দিনটোক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে উদযাপন কৰি আহিছে ৰাজ্যৰ লগতে কাৰ্বি আংলঙৰ বিভিন্ন প্ৰেছ ক্লাবসমূহতো প্ৰেছ দিৱস পালন কৰে ডিফুস্থিত প্ৰেছ ক্লাব ক্ৰমে কাৰ্বি আংলং প্ৰেছ ক্লাব আৰু ডিফু প্ৰেছ ক্লাবতো পৃথকে পৃথকে পালন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কাৰ্যসূচী অনুসৰি পুৱা 10 বজাত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ সন্মুখত প্ৰেছ ক্লাবৰ পতাকা উত্তোলনেৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা প্ৰেছ ক্লাবৰ সভাপতি তথা চামফ্ৰি কিমি কাকতৰ সম্পাদক গিৰি ৰংহাঙৰ পৌৰহিত্যত অনুষ্ঠিত ৰাজহুৱা সভাত জিলা প্ৰেছ ক্লাবৰ উপদেষ্টা তথা জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা কাৰ্বি আংলং সংবাদ জগতৰ মহিৰুহ নগেন বৰা প্ৰতিষ্ঠিত সাংবাদিক তথা লেখক জয়সিং টকবি নিউজ লাইফৰ ব্যুৰো ৰিপৰ্টাৰ প্ৰদীপ নাথকে ধৰি প্ৰাগ নিউজৰ ৰিপৰ্টাৰ আসাম টক্সৰ ৰিপৰ্টাৰ দৈনিক জনমভূমি কাকতৰ ৰিপৰ্টাৰ কাট নিউজৰ সম্পাদক স্থানীয় কাৰ্বি দৈনিক কাকতৰ অনেক ৰিপৰ্টাৰ তথা সাংবাদিকসকল উপস্থিত থাকি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালনৰ গুৰুত্ব তথা সাংবাদিকসকল দেশ তথা সমাজৰ প্ৰতি দায়িত্বৰ কথা ব্যক্ত কৰে জিলা সংবাদ জগতৰ মহিৰুহ নগেন বৰাই সংবাদ মাধ্যমৰ প্ৰতি সাংবাদিকসকলৰ দায়বদ্ধতাৰ কথা সোঁৱৰি কয় যে আনহাতে ডিফু প্ৰেছ ক্লাবৰ উদ্যোগতো চলাংদ কাকতৰ সম্পাদক বৰসিং তেৰাঙৰ পৌৰহিত্যত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উপলক্ষে এখনি সভাত ডাক্তৰ মানসিং ৰংপি আৰু কাৰ্যবাহী সদস্য অমৰ সিং টিছয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে
ইণ্টাৰনেট এইটো প্ৰতিদিনে ডেইলি মানুহৰ ওচৰলৈ গৈ পায় মোৰ দেন ইণ্টাৰনেট অৰ্থাৎ ইয়াৰ পৰা আমি গম পাব পাৰোঁ যে ইয়াৰ পৰা আমি জানিব পাৰোঁ যে নিউজ পেপাৰৰ বা প্ৰিণ্ট মিডিয়াৰ যিটো ইম্পৰ্টেঞ্চ যিটো গুৰুত্ব সেইটো এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব প্ৰেছ ৰিলিজ দিব বিচাৰিলেও চাইকেল দি মটৰ চাইকেল দি যাবলগীয়া হয় কিন্তু নাওটো ভেৰি ইজি দিছ ইনফৰমেশ্যন টেকন'লজি ইনফটেক এজ এতিয়াতো 1 ঘণ্টাতে চব নিউজ বহি পায় ভেৰি ফাষ্ট এণ্ড উই হেভ টু ৱৰ্ক ভেৰি হাৰ্ড অলছ এণ্ড নাও উই হেভ মেনি পেপাৰ্ছ এতিয়া ইমান পেপাৰ ওলাইছে হিচাপে কৰিব নোৱাৰে ইয়াৰ উপৰি দি ইমেচাৰী কাকতৰ সম্পাদক সুশান্ত ৰয় কাৰ্ট নিউজ চেনেলৰ মুখ্য সম্পাদক কাংকুৰা সিংনাৰ ডিফু চৰকাৰী কলেজৰ সহকাৰী অধ্যাপক অতুল কলিতা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে এগৰাকী জনপ্ৰতিনিধি যেতিয়া দুখীয়া জনগণৰ সুখ দুখৰ বন্ধু হৈ পৰে তেতিয়া সেই এলেকাৰ দুখীয়া জনগণৰ দুখৰ অন্ত হোৱাৰ দিন চমু চাপি আহে হয় তেওঁক বিজয় কৰি তুলি জিলা পৰিষদলৈ পঠোৱা বাবে ৰতন তেৰণে পাহৰা নাই নিৰ্বাচনত কষ্ট কৰি দিয়া দুখীয়া ৰাইজক ঠাণ্ডাকালি ভীষণ শীতৰ পৰা ৰক্ষা পাবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা লুম্বাজং পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি ৰতন তেৰণে চৰকাৰী সাহায্য অবিহনে সম্পূৰ্ণ নিজাববীয়া উদ্যোগত 16 নৱেম্বৰত বিলালে কম্বল দুখীয়া খেতিয়কসকলক আলু খেতি কৰাৰ বাবে জিলা কৃষি বিভাগৰ পৰা আলুৰ বীজ বিতৰণ কৰে কাৰ্যবাহী সদস্য ৰতন তেৰণে সেই একে অনুষ্ঠানতে কাৰ্যবাহী সদস্যগৰাকীয়ে লুম্বাজং পৰিষদীয় অন্তৰ্গত পলিং ষ্টেচনৰ এটা পলিং ষ্টেচনৰ পৰা 5 গৰাকীকৈ দুখীয়া জনগণলৈ সম্পূৰ্ণ নিজাববীয়া উদ্যোগত বিলালে কম্বল কাৰ্যবাহী সদস্য ৰতন তেৰণে নিজা বাসভৱনত অনুষ্ঠিত কৰা সভাত বিতৰণ কৰে এই সমূহ সামগ্ৰী পাৰ্টি হিচাপেও নহয় এইটো মই মানে নিজৰ হিচাপে আমাৰ ফেমিলি হিচাপে দিব খুজিছোঁ ৰাইজৰ ঠাণ্ডা দিন আহি আছে ইলেকশ্যন আপোনালোকে ইমান কষ্ট কৰি মোক জিকাই দিছে গতিকে আগতো ইলেকশ্যনৰ আগতো বয়সস্থ মানুহবিলাকক আমি এটা গামোচা দি পেলাই আপোনালোকক সন্মান জনাইছোঁ দেই আৰু এতিয়া আপোনালোকক বয়সস্থ মানুহক ঠাণ্ডা দিন আহিছে সেই সন্মান আৰু মৰম হিচাপে আপোনালোকক দিব ওলাইছোঁ উচি লা ৰাসপিনী কম্বল কেৰো নামাংকে লাকে গভৰ্ণমেণ্ট প্ৰগ্ৰাম তা কালি পেনে পাৰ্টিয়া প্ৰগ্ৰাম তা কালি নালিতুম চিপাদুক পেন আজয়নে নেলি হাইদুন লপত নন কাংসাম আবতৰ বাংলো আজয়নে হা কেসাৰ নাই কিদুক নাই तुम PS committee along non ako abangke bang phopho phan abangke nitum chitang une depot bang phopho phan sin nitum ke select choti tusi nalitim aning choi nang ne aja longdon de boy fita hai mo next pinidu plote nilitum nang chirapa phan buri bompo pen pini nalitum kadu ke dak wanglo আন পলিং ষ্টেচনৰ দুখীয়া জনগণলৈ আহি থকা দিনবোৰতহে সহায় কৰিব পৰা হ'ব বুলি নিজা বক্তব্যত দাঙি ধৰে কাৰ্যবাহী সদস্যগৰাকীয়ে কেমেৰা পাৰ্চন ষ্টেফান তেৰণৰ সৈতে মংগল সিং ক্ৰ' ৰিপৰ্ট কাট নিউজ অসম ফাৰ্মাচী কাউন্সিলে ইতিমধ্যে ভুৱা বুলি মুঠ 758 জন ভুৱা ফাৰ্মাচিষ্টৰ 33 গৰাকীৰ নামত কাৰ্বি আংলঙত চলি আছে ঔষধৰ ৰমৰমীয়া ব্যৱসায় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উপসচিব FH চৌধুৰীয়ে যোৱা 7 মাৰ্চ 2015ত 729 গৰাকী ভুৱা ফাৰ্মাচিষ্টৰ নামত অসম ফাৰ্মাচী কাউন্সিল 1948 এক্ট অনুসৰি কাউন্সিলৰ পৰা নাম কৰ্তনৰ নিৰ্দেশনা জাৰি কৰিছিল এই নিৰ্দেশনাৰ পিছতে অসম ফাৰ্মাচী কাউন্সিলে উক্ত 729 গৰাকী সহ মুঠ 754 গৰাকী ভুৱা ফাৰ্মাচিষ্টৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত 12/3/2015 তাৰিখে এক গোচৰ ৰুজু কৰে কিন্তু আৰক্ষী এই সন্দৰ্ভত আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই নীৰৱ প্ৰশাসন নীৰৱ পৰিষদৰ বিজেপি চৰকাৰ যাৰ ফলত জিলাখনত কেইবা ঠাইতো একেদৰে চলি আছে ঔষধৰ ব্যৱসায়
সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলঙৰ চৌদিশ ভৰি পৰিছে ভুৱা ফাৰ্মাচিষ্টেৰে অসমত এনি ভুৱা ফাৰ্মাচিষ্টৰ মুঠ 754 ফাৰ্মাচিষ্টে কাৰ্বি আংলঙৰ বিভিন্ন ঠাইত চলাই আছে ঔষধৰ ৰমৰমীয়া ব্যৱসায় নিতৌ ৰোগীৰ জীৱনৰ সৈতে খেলিছে হেতালি ইয়াৰে ডিফুত এনে ভুৱা ফাৰ্মাচী 15 বুকাজানত 17 আৰু হামৰেনত এটা আছে উল্লেখ্য যে এই সকল ভুৱা ফাৰ্মাচিষ্টৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ কাৰ্বি ইউথ অৰ্গেনাইজেশ্যনে প্ৰতিবাদ কৰি জিলা উপায়ুক্ত কাৰ্যালয়ত দুবাৰকৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয় যদিও আজি কুপতি জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা কোনো পদক্ষেপ গ্ৰহণ কৰা নাই তাৎপৰ্যপূৰ্ণভাৱে এই সন্দৰ্ভত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে জিলা প্ৰশাসন তথা পৰিষদ চৰকাৰ কাৰোৰে গা লৰোৱা পৰিলক্ষিত হোৱা নাই আনপিনে ভুৱা ফাৰ্মাচিষ্টসকলে অবাধে চলাই গৈ আছে ঔষধৰ ৰমৰমীয়া ব্যৱসায় উল্লেখ্য বিগত দিনত এই সন্দৰ্ভত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে ভুৱা ফাৰ্মাচিষ্টসকলক ৰক্ষণাবেক্ষণ দিহে কাট নিউজৰ সাংবাদিকৰ আগত উষ্মা প্ৰকাশ কৰাই নহয় এই সন্দৰ্ভত একেবাৰে বেখবৰ কনিষ্ঠ সংবাদ কৰ্মী এগৰাকীক ফাৰ্মাচিষ্টসকলৰ পৰা টকা লোৱা বুলি অভিযোগ জাপিছিল সিমানেই নহয় সাংবাদিকজনে পিন্ধা চোলা আৰু ঘড়ী দাম সুধি উপহাস কৰে এগৰাকী জনপ্ৰতিনিধিৰ এনে নাভুত নাচৰুত আৰু হাস্যকৰ কাণ্ডক আপোনালোকে কি ক'ব কাৰ্যবাহী সদস্যগৰাকীৰ কৰ্তব্য আছিল অভিযুক্ত ফাৰ্মাচিষ্টসকলৰ বিৰুদ্ধে তদন্ত কৰাহে অৱশ্যে জিৰা প্ৰেছ ক্লাবত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনৰ উপলক্ষে অনুষ্ঠিত ৰাজহুৱা সভাত এই বিষয়টো গুৰুত্ব পায় যি কি নহওক এই সন্দৰ্ভত কাট নিউজৰ সাংবাদিকৰ এটা দলে নিজাববীয়াকৈ ডিফুৰ কেইবাটাও ফাৰ্মাচিষ্টসকলৰ ঔষধ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক লগ ধৰোঁতে একাংশ ঔষধ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলে এইদৰে কয় এইটো কথা নহয় এইটো আপোনাৰ কিছুমান বস্তু আগৰ পৰাও শুনি আছোঁ মানুহে কৈ আছে যে এনেকুৱা লাইচেঞ্চ নহয় বিনা লাইচেঞ্চ কিন্তু লাইচেঞ্চ চবেৰেই আছে চব বস্তু আছে মানে এইটো এটা অসমত এটা যিটো কেছ এইটো কাউন্সিলৰ যিটো কথা কেছবিলাক এইটো চলি আছে আমাৰ আৰু এইটোতো মানে হাইকোৰ্টৰো অৰ্ডাৰ আছে হাইকোৰ্টৰ চলি আছে কেছ তো এইটো এনেকৈ চলি আছে চবৰেই আছে চব কিছু আপোনাৰ তাতো মানে এইটো আছে নেকি ডকুমেণ্টছ চব আছে আমাৰ কোনো প্ৰব্লেম নাই আমাৰ তাতো আছে প্লাছ আমাৰ ছেক্ৰেটাৰী এছ'চিয়েশ্যন যিটো এছ'চিয়েশ্যন তাতো আছে বিনা লাইচেঞ্চে একচুৱেলি বিজনেছ নহয় আৰু আমাৰ আসামত বিগত দিনতো নিউজত ওলাই আছে এতিয়াওতো আহি আছে কালিও ওলাইছে এইটো বিষয়ে আপুনি কিবা দুই এষাৰমান ক'ব নেকি আমি জানিব বিচাৰিছোঁ এতিয়া মই এইটো কি ক'ম দেখক প্ৰব্লেম আসামত পায় কিমান হাজাৰ মই ক'ব নোৱাৰোঁ এটা প্ৰব্লেম চলি আছে আজি 2015 পৰা এইটো হাইকোৰ্টে কেছ চলি আছে হে এতিয়া যাৰ লাইচেঞ্চবিলাক হাইকোৰ্টে চলি আছে যদি হাইকোৰ্টে ৰায় দি দিয়ে পাব নহ'লে তাত কেঞ্চেল হ'ব হে কিন্তু এতিয়া যেনেকৈ ধৰক মই মোৰটো কথা মই বেলেগে ইমান ক'ব নোৱাৰোঁ মই দিনভৰ দোকানত থাকোঁ সময় নাপাওঁ মই আমাৰ ইয়াত ফাৰ্মাচীজন কাৰ্বি ছোৱালী একজন সি নতুন সব কৰি এই পাৰ্ট টাইম অলপ 1 ঘণ্টা 2 ঘণ্টা মানুহ থাকে আকৌ গুচি যায় কাৰণ ছোৱালী মানুহটো বেছি মানে ৱাইফ অফ কাৰ্বি আমাৰ ৰেজিষ্ট্ৰেশ্যনটো কাৰ্বি নাই আছে আসাম ফাৰ্মাচিষ্ট কাউন্সিলৰ লাইচেঞ্চটো আছে কেইবছৰমান ঘূৰি আছে আপুনি আজি 25 ইয়াৰ্ছ গৈ আছে চলি আছে একো ডিষ্টাৰ্ব হোৱা নাই একো ডিষ্টাৰ্ব হোৱা নাই চব আপডেট আছে যি লাগিলে এইটো আমি দেখাব পাৰিম প্ৰডিউচ কৰিব পাৰিম এই বাতৰি চাই থকাসকলে নিশ্চয় লক্ষ্য কৰিছে ড্ৰাগছ হাউচ মান্তা ফাৰ্মাচীকে ধৰি কেইবাটাও ফাৰ্মাচিষ্টৰ দোকানীসমূহৰ কৰ্মচাৰীসকলে কিবা নহয় কিবা অজুহাতত উত্তৰবোৰ দিছে আৰু তাৰে মাজত দুই একে ঠিক ঠাক সাংবাদিকৰ আগত উত্তৰ দিছে উল্লেখ্য যে এই সন্দৰ্ভত কাট নিউজৰ সাংবাদিকে জিলাৰ সদৰ চহৰ ডিফুতেই প্ৰায় হাজাৰ হিচাপত সামাজিক সংগঠন তথা ছাত্ৰ সংগঠন আছে এই সংগঠনসমূহে ভুৱা ফাৰ্মাচিষ্টসকলক ৰোগীৰ জীৱনৰ সৈতে খেলা কৰা ফাৰ্মাচিষ্টসকলৰ বিৰুদ্ধে এতিয়াও মাত মতা পৰিলক্ষিত হোৱা নাই
কেমেৰা পাৰ্চন ষ্টেফান টেৰনৰ সৈতে মংগল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ সদৰ চহৰ হামৰেনত 15 নৱেম্বৰত ৰূপায়ণ পদযাত্ৰা কাৰ্যসূচী সমগ্ৰ ভাৰততে ৰূপায়ণ কৰা কংগ্ৰেছৰ পদযাত্ৰা কাৰ্যসূচীৰ অংশৰূপে পশ্চিম কাৰ্বি আংলঙৰ কংগ্ৰেছৰ দ্বাৰা হামৰেন চহৰৰ মাজেৰে উলিয়াই এক বিশাল শোভাযাত্ৰা পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ব্ৰনছন ইণ্টিৰ নেতৃত্বত NSUI ইউথ কংগ্ৰেছ জিলা মহিলা কংগ্ৰেছ কমিটিৰ নেতা তথা বিষয়া সদস্যসকলে বিশাল সমদলটিৰ ভাগ লয় দুখীয়া জনগণৰ পৰিপন্থী নীতিৰে শাসনভাৰ হাতত লোৱা বিজেপি চৰকাৰে আৰম্ভণিৰ পৰা GST বিমুদ্ৰাকৰণ নীতি দুখীয়া জনগণৰ মূৰত জাপি দি কেৱল শাসনৰ নামত শোষণ কৰিছে বিমুদ্ৰাকৰণ নীতি জাপিবলৈ গৈ পুৰণা 500 আৰু 100 টকীয়া নোট বন্ধ কৰি দুখীয়া ৰাইজক মাতমাৰ সোধালে বিজেপিয়ে GST ৰূপায়ণ কৰিবলৈ গৈ নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ লগতে ৰন্ধন গেছৰ আকাশলংঘী মূল্যই জনগণক জলাকলা কৰিছে বুলি কয় পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ কমিটিৰ সভাপতিয়ে উল্লেখ্য পদযাত্ৰা কাৰ্যসূচীৰ ৰূপায়ণৰ দিনা HSDCৰ হীৰামন টেৰন জাসেফ ৰংপিকে ধৰি বিজেপিৰ আব্ৰাহাম ৰংফাৰ বাবুৰাম টেৰন আৰু পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ কমিটিৰ বিষয়া কৰ্মী তথা সদস্যসকলে পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো চমু বাণিজ্যিক বিৰতি Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at ₹2,500 to ₹3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanesh normal facial only ₹1,190. Girls, hurry up, the offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ওয়াটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ওয়াটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ওয়াটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে আগবাঢ়িছো পৰৱৰ্তী অংশলে
জমিয়ত উলেমা ই হিন্দীৰ মৌলবাদী আৰছাদ মাদানী অসমৰ বিৰুদ্ধে কৰা সাম্প্ৰদায়িক মন্তব্যক কেন্দ্ৰ কৰি জ্বলি উঠিছে সমগ্ৰ ৰাজ্য ৰাজ্যৰ আন প্ৰান্তৰ লগতে বৈঠালাংছতো বৃহত্তৰ যুৱ সমাজে মৌলবাদী আৰছাদ মাদানীৰ লগতে অসমীয়াগিৰি নচলিব বুলি কৰা মন্তব্য আৰু আমছৰ সভাপতি আজিজুৰ ৰহমানৰ পুত্তলিকা দাহ কৰে উল্লেখযোগ্য যে অসম সম্পৰ্কে সম্যক জ্ঞান নথকা মাদানীয়ে সাম্প্ৰদায়িক মন্তব্য কৰি বিভিন্ন জনগোষ্ঠী সমন্বয়স্থলী অসমত সাম্প্ৰদায়িকতাৰ বিষ বাষ্প বিয়পাব খোজা কাণ্ডই টুলপাৰ লগাইছে সমগ্ৰ ৰাজ্যখনত এই মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈছে বৈঠালাংছ বৃহত্তৰ বৈঠালাংছ যুৱ সমাজে আজি পুৱাই মাদানীৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে উল্লেখযোগ্য যে এটা ব্যক্তিগত বৈদ্যুতিক মাধ্যমত আমছুৰ সভাপতি আজিজুৰ ৰহমানে অসমত অসমীয়াগিৰি নচলিব বুলি কোৱা ভাষ্যক তীব্ৰ বিৰোধিতা কৰিছে বৃহত্তৰ বৈঠালাংছ যুৱ সমাজে মাজে এই প্ৰতিবাদটো কৰিছোঁ যোৱাকালি আমি বাতৰিত দেখা পালোঁ যে আছাদ মানে মাদানীয়ে যিটো বিৰূপ মন্তব্য দিলে যিটো অসমখন জ্বলাই দিম বুলি তেওঁ এটা ইমান ডাঙৰ মন্তব্য দিছে তেওঁ অসমৰ অসমীয়াৰ ওপৰত তেওঁ কিমান জ্ঞান আছে তেওঁ একো এটা জ্ঞান নাইকিয়া মানুহ এজনে তেওঁ সাধাৰণভাৱে তেওঁ কৈ পেলালে অসমখন জ্বলাই দিব তেওঁ ক'ত অধিকাৰ পালে তেওঁ ভোটাৰ অধিকাৰ আছে নে NRC তেওঁ হেৰি কৰিছে একো কৰা নাই কিন্তু তেওঁ অসমখন জ্বলাই দিয়া অধিকাৰ তেওঁ কোৱাটো তেওঁ মন্তব্য বিৰোধী আৰু এইটো আমি সকলোৱে গৰিহণা দিছোঁ বৃহত্তৰ বৈঠালাংছ আৰু এইটো সাম্প্ৰদায়িক এটা সংঘৰ্ষ সৃষ্টি কৰিব গতিকে আপোনালোকে নিজে চাওক য'ত সাম্প্ৰদায়িক সংঘৰ্ষ এটা সৃষ্টি কৰি অসমত উত্তৰণ কৰিবলৈ ব্যৱস্থা লৈছে এই ব্যৱস্থাটোৰ কাৰণে আমি সকলোৱে গৰিহণা দিছোঁ আৰু লগতে আমছুৰ নেতা সভাপতি আজিজুৰ ৰহমান তেখেতক আমি ধিক্কাৰ দিছোঁ তেওঁ কেনেকৈ ক'ব পাৰে অসমৰ পৰা অসমীয়া দাদাগিৰি নচলিব অসমৰ অসমীয়া দাদাগিৰি প্ৰতিবাদী দলটোৱে মাদানী মুৰ্দাবাদ মাদানী অসম শত্ৰু অসমৰ ওপৰত সাম্প্ৰদায়িক মন্তব্য নচলিব আমছুৰ সভাপতি মুৰ্দাবাদ ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আনহাতে বৃহত্তৰ বৈঠালাংছ যুৱ সমাজে আৰছাদ মাদানী আৰু আজিজুৰ ৰহমানৰ প্ৰতিকৃতি দাহ কৰি অসম বিৰোধী মন্তব্য নকৰিবলৈ মাদানী আৰু আমছু সভাপতিক সকীয়াই দিছে লক্ষণীয়ভাৱে কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত হাজাৰ হাজাৰ সংগঠনে মৌলবাদী আৰছাদ মাদানী তথা আমছুৰ সভাপতি আজিজুৰে কৰা এই মন্তব্যৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হোৱা নাই বৈঠালাংছৰ পৰা জাছন ইংখিৰ ৰিপৰ্ট কাট নিউজ এগৰাকী বিশিষ্ট সাহিত্যিক তথা মানৱ দৰদী কবি খন সিং তকবিয়ে ই সংসাৰ ত্যাগ কৰা আজি এবছৰ পূৰ্ণ হ'ল ডিফুত দুটাকৈ কাৰ্বি সাহিত্যৰ অনুষ্ঠান কাৰ্বি লামেট আমাই কাৰ্বি ৰাইটাৰ্ছ ক্লাবে কথাটো মনত নপৰিলে সাহিত্যিকগৰাকীৰ কথা ইমানেই নহয় কাৰ্বি লামেট আমাৰ কোনো এটা শাখা কমিটিৰো মনত নপৰিল নতুবা সময় নহল কাৰোৰে প্ৰয়াত লেখক তথা সাহিত্যিকগৰাকীয়ে লামেট আমাইত সভাপতি সম্পাদক আৰু উপদেষ্টা আদি কেইবাটাও সন্মানীয় আৰু গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল একেধাৰে কবি ছুটি গল্পকাৰ অনুবাদক সমাজসেৱক সাহিত্যিকগৰাকীক অৱশ্যে ডেনগাঁৱৰ থকা তেওঁৰ পৰিয়াল তথা গাঁৱৰ মানুহে নিজাববীয়াকৈ পালন কৰিলে প্ৰথম সংখ্যক মৃত্যুতিথিক সুঁৱৰি পুনৰ শোকদগ্ধ হোৱা পৰিয়ালবৰ্গৰ লগতে কাট নিউজ পৰিবাৰৰ তৰফৰ পৰাও সাহিত্যিকজনলৈ গভীৰ অশ্ৰু অঞ্জলি নিবেদন কৰা হ'ল কাৰ্বি লোক সংস্কৃতিক সমাহাৰেৰে উদয়মান কণ্ঠশিল্পী টুটু নিগমৰ এটি গীতৰ ভিডিঅ' নিৰ্মাণ টুটু নিগমৰ কলাসুলভ সৌন্দৰ্যৰ সমাহাৰেৰে জিলাখনৰ দৰ্শক ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ সম্ভাৱনা আছে প্ৰবল চাহক আমাৰ সাংবাদিকে যুগুতাই পঠোৱা এই মনোমোহা ৰিপৰ্ট পশ্চিম কাৰ্বি আংলঙৰ ভিতৰত একমাত্ৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত চহকী বৈঠালাংছৰ এগৰাকী উদয়মান যুৱক তথা কণ্ঠশিল্পী টুটু নিগমে নিৰ্মাণ কৰিছে এটি কাৰ্বি লোক সংস্কৃতিৰ সমাৰোহেৰে সুন্দৰ আধুনিক গীতৰ ভিডিঅ' জিলাখনৰ অতিকৈ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে প্ৰথমবাৰৰ বাবে কাৰ্বি লোক সংস্কৃতিৰ ওপৰত ভিডিঅ' নিৰ্মাণ কৰিবলৈ পাই অতি আনন্দিত কাৰ্বি সংস্কৃতিৰ পৰম্পৰাগত নৃত্য জমাংকান ৰিটনং চিংডিৰ কথা গীতটিত উল্লেখ কৰা লেখদিহীন সৰ্বংশৰ্থে বিষয়ক কিছু পৰিমাণে উল্লেখ কৰি ভিডিঅ'টোত নিৰ্মাণ কৰি দৰ্শকৰ মাজলৈ
আগবঢ়াই দিবলৈ চেষ্টা কৰিছে শিল্পীগৰাকীয়ে পাহাৰীয়া জিলাখনৰ আমটেৰেং বৈঠালাংছো বগৰী আংলং খাৰুপিন্ধা অঞ্চলৰ কিছু মনোমোহা লোকেশ্যনত চিত্ৰগ্ৰহণ কৰা ভিডিঅ' চাই সাধাৰণ ৰাইজে কাৰ্বি সংস্কৃতিৰ সম্যক জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ব বুলি জানিবলৈ দিয়ে শিল্পীগৰাকীয়ে ভিডিঅ'টিত অভিনয় কৰে টুটু নিগম আৰু ৰূপচিকা কাথাৰপিয়ে গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজৰ সংগীত ব্যৱস্থাপনাৰ ৰাহুল হাছনুৰ কেমেৰা কৃষ্ণ অধিকাৰী আৰু খঞ্জন কিশোৰ নাথৰ সম্পাদনা কৰিব কটন মহাবিদ্যালয়ৰ মাছকম বিভাগৰ প্ৰবক্তা প্ৰাগজ্যোতিষ ভূঞাই আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ